নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ইজিলাৰ্ণ চেনেললৈ তোমালোকক স্বাগতম। আজি শিশুলীলা কবিতাটোৰ দ্বিতীয় খণ্ড আলোচনা কৰিম। ভুঞ্জন্ত লবুনো চুৰি কৰি সিকিয়া পৰা নমাই আনি বানৰকো দেন্ত দলি সানি শংকিত নয়নে নাহি হাৰি। আৰু কি কৰিছে, কৃষ্ণই উৰালৰ ওপৰত উঠিছে, উঠি কিনে তাত বহি বহি লবুনো কি কৰি আছিল, খাই আছিল। ভুঞ্জন্ত মানে খোৱা, লবুনো কি কৰি আছিল, খাই আছিল। সিকিয়া পৰা নমাই আনি বানৰকো দেন্ত দলি সানি। সিকিয়া মানে বস্তু ৰখা সঁজুলি। আগৰ দিনৰ মানুহবোৰে সিকিয়াৰ ওপৰতে বস্তু আঁৰি থৈছিল, যাতে কোনো ধৰণৰ মেকুৰী বা কুকুৰে বা কোনো ধৰণৰ পোক পৰুৱাই যাতে কি কৰিব নোৱাৰে, বস্তু নষ্ট কৰিব নোৱাৰে, যাৰ কাৰণে মানুহে সিকিয়াৰ ওপৰত কি কৰিছিলে, বস্তু আঁৰি ৰাখিছিল। আৰু কৃষ্ণই কি কৰিছিলে, সিকিয়াৰ ওপৰৰ পৰা দধি নমাই আনি নিজেও খাইছিল, লগৰ বান্দৰকো কি কৰিছিলে, দিছিলে। তাৰপিছত যশোদাই কি কৰিলে, শংকিত নয়নে নাহি হাৰি দেখিয়া যশোদা লইলে বাৰী। কৃষ্ণই যে ইমানখিনি ভুল কৰিলে, দধি পেলাইছিলে, পাতৰ ভাঙিছিলে, কিন্তু ইয়াত কি দেখা গৈছে, এই ইমানখিনি বস্তু নষ্ট কৰি শ্ৰীকৃষ্ণই কি কৰিছিলে, ওৰালৰ ওপৰত উঠি কিনে কি কৰিছিল, দধি খাই আছিল। তাৰপিছত যশোদাই যেতিয়া ভিতৰলৈ সোমাই আহিছিল, আহি কিনে শংকিত নয়নে নাহি হাৰি যশোদাক দেখা পাই কিনে কৃষ্ণৰ কি কৰিছিল, ভয় লাগিছিল। শংকিত মানে ভয়, দেখিয়া যশোদা লইলে বাৰী। আৰু যশোদাই দেখা পাইছিল কৃষ্ণই কি কৰিছে, ভয় খাইছে। এইটো ভাবি কিনে যশোদাই কি কৰিছিলে, বাৰী মানে দেখিয়া যশোদা লইলা বাৰী মানে লাঠি। কৃষ্ণক মাৰিবৰ কাৰণে যশোদাৰ খং উঠিছিল, আৰু কৃষ্ণক মাৰিবৰ কাৰণে যশোদাই কি লৈছিল, হাতত লাঠি লৈছিল। মাৰিব আহোঁতো জানি দৰে দিলালৰ নামি উৰলৰে। আৰু কৃষ্ণই ভাবিছিলে যে এতিয়া মই ইমানখিনি ভুল কৰিছোঁ, লবুনো পেলাইছোঁ, ছিটিয়াইছোঁ, পাতো ভাঙিছোঁ, এতিয়া মাকে মোক কি কৰিব, মাৰিবা আহোঁতো জানি দৰে, মাৰিব বুলি ভয় খাই দিলালৰ নামি উৰলৰ পৰা নামি কৃষ্ণই কি কৰিছিলে, দৌৰ দিছিল। পাছে পাছে যশোদাই খেদন্ত, ভয়ে লাগে মাৱক নেদন্ত। পাছে পাছে যশোদাই কি কৰিছিল, কৃষ্ণৰ আগে দৌৰি গৈছিল, পাছে পাছে যশোদাই লাঠি এচাৰি লৈ কৃষ্ণৰ পাছে পাছে কি কৰিছিলে, দৌৰি গৈছিল। ভয়ে লাগে মাৱক নেদন্ত। আৰু কৃষ্ণই মাকক চাই কিনে, মাকৰ খং উঠিছিল, মাকক দেখা পাই কৃষ্ণৰ কি লাগিছিল, ভয় লাগিছিল। যাক যোগী নপাৱে ধ্যানত হেন হৰি পলন্ত ভয়ত। ইয়াত কি বুলি কোৱা হৈছে, যাক যোগী, যে যিসকল যোগী বা তপস্বী মণি ঋষিমণিসকলে হাজাৰ হাজাৰ বছৰ তপস্যা কৰিও ভগৱান শ্ৰীকৃষ্ণক কি নাপায়, যে ভগৱান শ্ৰীকৃষ্ণৰ মহিমা বুজি নাপায়। ইয়াত দেখা গৈছে যে যশোদাই ভগৱান শ্ৰীকৃষ্ণক পুত্ৰ হিচাপে লাভ কৰিও সেই পুত্ৰকে কি কৰিছে, মাৰিবৰ কাৰণে দৌৰি গৈছে। পুত্ৰক খেদন্ত মহাসতী স্থূনি ভৰে আক্ৰমিলা গতি। আৰু কি কৰিছিলে, সেইজন যশোদাই ভগৱান শ্ৰীকৃষ্ণক মাৰিবৰ কাৰণে কি কৰিছিলে, পুত্ৰক খেদি খেদি গৈ আছিল। মহাসতী মানে ইয়াত কাৰ কথা কোৱা হৈছে, যশোদাৰ কথা কোৱা হৈছে। স্থূনি ভৰে আক্ৰমিলা গতি। যশোদাৰ ইমান বেছি খং উঠিছিল যে কৃষ্ণক লগ পালেই বা কৃষ্ণক ধৰিব পাৰিলেই কৃষ্ণক একদম কি কৰিব, আক্ৰমণ কৰিব বা কৃষ্ণৰ ওপৰত কি কৰিব, হামলা কৰিব। বেগত মেলান ভয়লা খোপা, খহি পৰে মালতীৰ থোপা। বেগত মানে বহুত জোৰছে বা বহুত স্পীডত কি কৰিছিলে, কৃষ্ণক ধৰিবৰ কাৰণে। কৃষ্ণই যে দৌৰি আছিল, কৃষ্ণৰ পিছে পিছে যশোদাও দৌৰি আছিল, বহুত স্পীডত দৌৰি আছিল। আৰু কৃষ্ণক যেতিয়া ধৰিবৰ কাৰণে যশোদাও দৌৰি আছিল, আৰু ইমান স্পীড যোৱাৰ কাৰণে যশোদাৰ বান্ধি থোৱা যিটো খোপা আছিল, মালতীৰ ফুলেৰে যিটো বান্ধি থোৱা খোপা, সেই খোপাটো কি কৰিছিলে, খুলি পৰিছিল বা খহি পৰিছিল। গোবিন্দা মাৰ শ্ৰম দেখি ৰহিল কান্দোতে মুদি আখি, সভয় নয়ন চান্তৰ দৰে। গোবিন্দ মানে কাৰ কথা কোৱা হৈছে, ভগৱান শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে। এখেতক বহুত নামেৰে আমি কি কৰিব পাৰোঁ, নামকৰণ কৰিব পাৰোঁ। বহুত নামেৰে আমি ভক্তসকলে তেখেতক কি কৰিছিলে, মাতিছিলে। গোবিন্দ বুলি মাতিছিল, হৰি বুলি মাতিছিল, কৃষ্ণ বুলি মাতিছিল, কানাই বুলি মাতিছিলে। যে ইয়াত কি বুলি কৈছে, গোবিন্দে মাৰৰ শ্ৰম দেখি। গোবিন্দে মানে কৃষ্ণই মাকৰ শ্ৰম, মাকে কৃষ্ণই যে দৌৰিছে, কৃষ্ণৰ পিছে পিছে মাকেও কৃষ্ণক ধৰিবৰ কাৰণে দৌৰি আছিল। এই দৃশ্যটো কোনে দেখা পাইছিল, কৃষ্ণই দেখা পাইছিল। আৰু দেখা পাই কৃষ্ণৰ কি লাগিছিলে, বেয়া লাগিছিলে। ৰহিল কান্দোতে মুদি আঁকি, তাতে ৰখি দিছিল। কৃষ্ণই ভাবিছিল যে মই আৰু দৌৰি নাযাওঁ, কাৰণ মই দৌৰিলে মাকেও দৌৰিব, মই আৰু দৌৰি নাযাওঁ, ইয়াতে ৰখি দিওঁ। আৰু মাকৰ কষ্ট চাই কিনে কৃষ্ণই কি কৰিছিল, তাতে থমকি ৰৈছিল আৰু চকু মুদি কি কৰিছিলে, কান্দিছিলে।
সবই নয়ন চান্তৰ দৰে। আৰু কৃষ্ণই কি কৰিছিল, মাকক দেখা পাই কি কৰিছিল, সবই মানে ভয়ৰ কথা কোৱা হৈছে, মাকক দেখা পাই কৃষ্ণই কি কৰিছিলে, ভয় কৰিছিল। যশোদা ধৰিল আশী কৰে, ভাণ্ড ভাঙিলা আবে যাইবি কোঠা, খাইব আজি কৃষ্ণ তোৰ মাথা। যশোদা যেতিয়া কৃষ্ণই ৰখি দিছিল, দৰা বন্ধ কৰি যেতিয়া কৃষ্ণই ৰখি দিছিল মাকক ধৰা দিবৰ কাৰণে, তেতিয়া যশোদাই আহি কিনে কৃষ্ণক কি কৰিছিলে, ধৰিছিলে। তাৰপিছত ভাণ্ড ভাঙি আবে যাইবি কোঠা, খাইব আজি কৃষ্ণ তোৰ মাথা। তাৰপিছত যশোদাই কৈছিল যে পাত্ৰ ভাঙি বা দধিৰ যিটো ভাণ্ড আছিল বা পাত্ৰ আছিল বা হাৰি আছিল, এইটো ভাঙি তো ক'ত যাবি, যাবি কোঠা, ভাণ্ড ভাঙি আবে যাবি কোঠা, কৈছিল যে পাত্ৰ ভাঙি তো ক'ত যাবি, খাইব আজি কৃষ্ণ তোৰ মাথা, কৈছিল যে আজি কৃষ্ণ তোক ধৰা পাইছোঁ, আজি তোৰ মাথা মই কি কৰিম, খাই পেলাম। সচৰাচৰ দেখা যায় যে আমাৰ ল'ৰা ছোৱালী যদি ঘৰত কোনোবা ল'ৰা ছোৱালী যদি কোনো বদমাচি কৰে বা তেনেকুৱা কোনো ধৰণৰ কিবা ভাঙি পেলায়, তেতিয়া মাকক খং উঠে। আৰু মাকে এনেকুৱা নহয় যে মাকে নিজৰ সন্তানক মানে একদম মাৰিব কাৰণে একদম মাৰিয়ে পেলাব, তেনেকুৱা নহয়। খং উঠিছে কাৰণে দেখা গৈছে যে সচৰাচৰ মাকে যেনেদৰে নিজৰ সন্তানক কি কৰে যে শাস্তি দিয়ে, ঠিক তেনেদৰে যশোদায়ো নিজৰ সন্তানক কি কৰিছিলে, শাস্তি দিছিলে, শাস্তি দিম বুলি কৈছিল যে তোক আজি ধৰা পালে তোৰ মাথা মই কি কৰিম, খাই পেলাম। সকল লবনো কইলি না, শুনি প্ৰভু ভয়লা মহাত্ৰা। আৰু কৈছিল যে ইমান লবনো আছিল, ইমানখিনি লবনো, সকলো লবনো তই কি কৰিলি, শেষ কৰিলি না, কৰি পেলালি। শুনি প্ৰভু ভয়লা মহাত্ৰা, এই কথা শুনি প্ৰভু আৰু বেছি কি কৰিছিলে, ভয় খাইছিলে। মহাত্ৰা মানে ভয় খোৱা। দেখি পাৰি এৰিলা সতী, কৃষ্ণৰ বান্ধিবে ভয়লা মতি। তাৰপিছত কৃষ্ণৰ ভয় খোৱা দেখা পাই যশোদাৰ হাতৰ যিটো কি আছিলে, লাঠি আছিল বা কি বুলি কোৱা হৈছে, বাৰী বুলি কোৱা হৈছে, সেই বাৰীটো বা লাঠিটো কি কৰিছিলে, যশোদাই হাতৰ পৰা এৰি দিছিল, পেলাই দিছিল। কৃষ্ণক বান্ধিবে ভয়লা মতি, লাঠি পেলাই দি ভাবিছিলে তোক মই লাঠিৰে নামাৰোঁ, তোক মই কি কৰিম, বান্ধি থ'ম তোক। নাহি আদি অন্ত পূৰ্বাপৰ, পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ। ইয়াত কি বুলি কোৱা হৈছে, নাহি আদি অন্ত পূৰ্বাপৰ, যিজন ভগৱান শ্ৰীকৃষ্ণ আদি অন্ত পূৰ্বাপৰৰ কথা কি কৰিব নোৱাৰি, আমি জানিব নোৱাৰি। পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ, তেখেতে কি কৰিছিলে, তেখেতৰ যিজন ভগৱান শ্ৰীকৃষ্ণই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন কি কৰিছিল, সজিছিল, সেইজন ভগৱান শ্ৰীকৃষ্ণকে যশোদাই পুত্ৰ হিচাপে লাভ কৰি তেখেতক কি কৰিব লৈছিল, বান্ধিবলৈ লৈছিলে। তাহাংক তনয় মানিবলে, যশোদা বান্ধৱ উৰক হ'লে। তাহাংক মানে তেওঁক মানে কাৰ কথা কৈছে, কৃষ্ণৰ কথা কোৱা হৈছে। তনয় মানিবলে যশোদা বান্ধন্ত উৰক হ'লে, যশোদাই কি কৰিছিল, কৃষ্ণক ধৰি আনিছিল আৰু উৰকহলত কি কৰিবলৈ লৈছিল, বান্ধিবলৈ লৈছিল। বান্ধন্ত কৃষ্ণক আনি ধৰি, নোজোৰা আঙুল দুই জৰি। আৰু কৃষ্ণক যেতিয়া বান্ধিবলৈ লৈছিল, প্ৰত্যেকবাৰেই 2 আঙুলিমান ৰছী নাটনি পৰিছিল, কম পৰিছিল। বাৰে বাৰে কি কৰিছিল, ৰছী যোৰা লগাইছিল, কিন্তু কৃষ্ণক বান্ধিবলৈ ৰছী কি কৰিছিল, নাটনি পৰিছিলে।